নমস্কাৰ বন্ধুসকল, মোৰ হাতত দেখিছা এইখন হ'ল এটিএম আৰু এয়া হ'ল পইচা। এইখন এটিএম মোৰ আৰু এই পইচাবিলাক মোৰ বুলি মই ক'ব নোৱাৰোঁ। আৰু এইবিলাক পইচা হ'ল গোটেই আপোনালোকৰ আশীৰ্বাদত পোৱা। আপোনালোকে ছাপোৰ্ট কৰিছে, মোক বহুতখিনি ছাপোৰ্ট কৰিছে, তাৰ কাৰণে মই বহুত বহুত ধন্যবাদ। আৰু মই 27 তাৰিখে এই পইচাখিনি মই 27 তাৰিখে ওলাইছোঁ, এই যোৱা 27 তাৰিখে মাৰ্চৰ 27 তাৰিখ হয়। আৰু হ'ল ইয়াতে মোৰ দুটা পইচা আছে, এটা আছে ফেচবুকৰ পইচা আৰু এটা আছে ইউটিউবৰ পইচা। মই ইউটিউবৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি থৈ দিম আৰু ফেচবুক পেজটো আপোনালোকে চাই আছে। তাৰে পিছত মই এই পইচাখিনি পাইছোঁ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। আপোনালোকে মোক বহুতখিনি সহায় কৰিছে আৰু পিছলৈ যাতে সহায় কৰে। কথাটো হ'ল কি, মই ভিডিঅ' বনাব ওলাইছোঁ কিয়, বহুতে এইটো কমেণ্ট কৰিব সি পইচা পাই কিনে মানে লেভেল, মই সেইটোক লৈ বনোৱা নাই। কিন্তু মই এই ভিডিঅ'টো বনাইছোঁ, এই টকাখিনি ইয়াত কিমান আছে মই আপোনালোকক দেখুৱাম। এই টকাখিনি প্ৰথম পে'মেণ্ট মোৰ, গতিকে এই টকাৰ পৰা মই 1 টকাও মোক নালাগে। আপোনালোকে কমেণ্টত জনাব এই টকাখিনি মই কি কৰিব লাগে, ক'ত দিব লাগে, গতিকে সেই কথাটো আপোনালোকে কমেণ্ট জনাব। আৰু কমেণ্টৰ অনুযায়ীহে এই টকাখিনি মই তাত খাটাম, কিন্তু মোক ইয়াৰে 1 টকা নালাগে। আপোনালোকে কমেণ্ট কৰি ক'ব ক'ত দিব লাগে, ক'ত কি কৰিলে ভাল হয়। কাৰণ আপোনালোকৰ আশীৰ্বাদত আপোনালোকে মোক ছাপোৰ্ট কৰাৰ কাৰণে মই এই টকাখিনি পাইছোঁ। গতিকে এই টকাখিনি কি কৰিব লাগে আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ পৰা মোক 1 টকাও নালাগে, প্ৰথম পে'মেণ্ট কাৰণে 1 টকা নালাগে। ফেচবুকৰ পৰা সোমিছে আৰু হ'ল মোৰ ইউটিউব চেনেলৰ পৰা 27 তাৰিখে সোমিছে। গতিকে ফেচবুকৰ পইচা সোমিছে মোৰ 24 তাৰিখে আৰু হ'ল ইউটিউবৰ পইচা সোমিছে 27 তাৰিখে, এই মাৰ্চৰ 27 তাৰিখে। তাৰে পিছত ইয়াত কিমান টকা আছে, কথা কি মই এই ভিডিঅ'টো ফেচবুকত দিয়াৰ কাৰণে কিমানখিনি আছে মই উল্লেখ কৰিব নোৱাৰোঁ। পাৰিলে আপোনালোকে মই টকাখিনি মই এখন কৰি এনেকৈ দেখুৱাম, আপোনালোকে এইটো হিচাপ কৰিব, তেতিয়া আপোনালোকে গম পাব। কিন্তু মই ইউটিউব চেনেলৰ পৰা 8,600 টকা পাইছোঁ আৰু বাকীখিনি ফেচবুক পেজৰ পৰা পাইছোঁ। কিন্তু ফেচবুক পেজত কিমান পাইছোঁ সেই বস্তুটো উল্লেখ কৰিব নোৱাৰি, সেই বস্তুটো ক'ব নোৱাৰি। সেইটো মানে ফেচবুকৰ পৰা আছে, বাধা কৰাই আছে। গতিকে সেই কথাটো ক'ব নোৱাৰি ফেচবুকৰ পৰা কিমান পালোঁ। আৰু আপোনালোকে ফেচবুক চেনেল এটা খুলি লওক, তাতে যিকোনো ভিডিঅ' আপোনালোকে দিয়ক, এনি ভিডিঅ' দিয়ক, যিকোনো ভিডিঅ' দিয়ক। গতিকে এনাই টাইমবিলাক বৰবাদ কৰিব নালাগে। ফেচবুকত কিবা এটা পেজ হওক, প্ৰফাইল হওক খুলি লওক, তাত যি আহে আপোনালোকৰ বছৰত হওক মাহত হওক যি আহে সেইখিনিয়ে বহুত বুলি ভাবি লওক। কথা কি মই এইখিনি আপোনালোকৰ কমেণ্টৰ ওপৰত ভিত্তি কৰিহে এই টকাখিনি মই বিলাম। আৰু আপোনালোকে নাভাবিব এই টকাখিনি মই গোটেইখিনি ৰাখিম বুলি। গতিকে আপোনালোক ভিডিঅ' বনাই এই টকাখিনি মই বিলাই দিম। আপোনালোকে খালি কেৱল কমেণ্টত জনাওক ক'ত কি কৰিলে ভাল হয়। আৰু এতিয়া টকাখিনি চাওক হিচাপ কৰি, মই ইউটিউবৰ টকাখিনিৰ কথাহে কৈছোঁ আৰু ফেচবুকৰ টকাখিনি কিমান পালোঁ সেইটো তাৰমানে কোৱা এলাও নাই। তাৰ কাৰণে আপোনালোকে হিচাপ কৰক। ইউটিউবত পাইছোঁ 8,600 টকা আৰু বাকীবিলাক গোটাই ফেচবুকত। গতিকে মই পইচাবিলাক এনেকৈ দেখুৱাই থাকিম, আপোনালোকে হিচাপ কৰি থাকিব, তেতিয়া আপোনালোকে গম পাব। কিন্তু মই নিজে মুখেৰে মই ফেচবুকত ইমানখিনি পাইছোঁ তেনেকৈ ক'ব নোৱাৰোঁ। গতিকে আপোনালোকে পিছলৈ মোক ছাপোৰ্ট কৰি যাওক, যাতে মই গৰীবক সহায় কৰিব পাৰোঁ বা আপোনালোকে যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ। গতিকে সেইকাৰণে কৈছোঁ ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব। কাৰণ কমেণ্ট বক্সত বহুতে হয়তো কমেণ্টত ভাবি আছে, কেতিয়াবা যদি ভিডিঅ'টো পায় তেতিয়াহ'লে সিহঁতে ক'ব এনে কৰা হ'লে ভাল আছিল, তেনে কৰা হ'লে ভাল আছিল। কিন্তু পিছত ভিডিঅ'টো পালে নহ'ব না, আগতে কামখিনি ক্লিয়াৰ হৈ যাব। তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে কম সময়ৰ ভিতৰত যাতে কমেণ্টবিলাক সকলো জনাব পাৰে এই টকাখিনি কি কৰিলে ভাল হ'ব। এতিয়া মই টকাখিনি হিচাপ কৰি দি আছোঁ, আপোনালোকে হিচাপ কৰিব। আপোনালোকে যদি হিচাপ কৰিছে কিমানখিনি হৈছে নিশ্চয় গম পাইছে। কথা কি মই আৰু এবাৰ কৈছোঁ, ইউটিউবৰ টকা হ'ল 8,600 টকা, বাকীখিনি ফেচবুকৰ টকা। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব এই টকাখিনি কি কৰিলে ভাল হ'ব। ইয়াৰ পৰা মই 1 টকা নাৰাখোঁ, 1 টকা মোক প্ৰথম পে'মেণ্টৰ কাৰণে 1 টকা নালাগে। পিছলৈ আপোনালোকে ছাপোৰ্ট কৰে, তেতিয়া পিছলৈ কিবা এটা কৰোঁ, সেইটো বেলেগ কথা। কিন্তু এই টকাখিনি কি কৰিব লাগে আপোনালোকে, মই বাৰ কৈছোঁ, আপোনালোকে কমেণ্ট কৰক আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক।